कमाड़े छोरे का यो देख टोरा काले शीशे गाड़ी रखे रखे गोडा तेरे फेस जीसा छोरा रखे टोला जित जावे उते करे रोला टोरा कमाड़े छोरे का यो देख टोरा काले शीशे गाड़ी रखे रखे गोडा तेरे फेस जीसा छोरा रखे टोला जित जावे उते करे रोला मॉर्निंग আজি শিলঙৰ পৰা আহা হ'ল কেইবাদিনো আৰু আহি পেলে মানে ইমান ভাগৰ লাগি আছিল ট্ৰেকিং কৰিছিলোঁ কিবা কৰিছিলোঁ সেইকাৰণে মানে এইকেইদিন ব্লগিঙে ষ্টাৰ্ট কৰা নাই আজি ষ্টাৰ্ট কৰিছোঁ আৰু শিলঙৰ ব্লগছখিনিও দি আছোঁ আপোনালোকে চাব মই এপিছ'ড ৱাইজ দি আছোঁ আৰু আপোনালোকৰ কামত আহিব বুলিয়ে মই দিছোঁ যেন এনেকুৱা জেগাত আপোনালোকে নেক্সট টাইম শিলং গ'লে যাব পাৰে আৰু আজি এটা ডেইলি ব্লগিং ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে ভিডিঅ'খিনি চাব আৰু আপোনালোকৰ কামত আহিব বুলিয়ে ভিডিঅ'খিনি আপলোড কৰিছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'খিনি চাই পেলাই এইবোৰ জেগাত যাব পাৰে আৰু শুনি আছোঁ যে এতিয়া চেৰাপুঞ্জীৰ পিনি টেক্সিবোৰ ধৰিছে বা প্ৰাইভেট কাৰ্ছবোৰো ধৰা ষ্টাৰ্ট কৰিছে কিন্তু এতিয়া চাগে মোৰ মতে আছু আৰু খাচী ষ্টুডেণ্ট ইউনিয়নৰ মাজত এটা হেয়া হৈছে মানে কথা পাতিলে সিহঁতে আৰু এটা কম্প্ৰমাইজ পজিশ্যনত আহিছে আৰু মোৰ মতে এতিয়া আকৌ গাড়ীখিনি চলিব দিছে তথাপিও আপোনালোকে যদি যায় খবৰ লৈ পেলাই যাব কাৰণ ছেফটি কামছ ফাৰ্ষ্ট চ' সেইটোৱে মোৰ মানে মই সেইকাৰণে ক'ব বিচাৰিছোঁ চ' সেইকাৰণে আপোনালোকে এবাৰ খবৰখিনি লৈ যাব আৰু যিহেতু আজি ডেইলি ব্লগিং ষ্টাৰ্ট কৰিছোঁ আজি দিনটো কি কৰিম দেখাই থাকিম এতিয়া ৰাতিপুৱা উঠিলোঁ গোটেই ৰুমটো লেতেৰা ফেতেৰা হৈ আছে অফিচো যাব ওলাইছোঁ ৰেডি হ'লোঁ আৰু এইবিলাক চাফা তাফা কৰি পেলাই ওলাওঁ আৰু লাহেকৈ অফিচলৈ এতিয়া এয়া টিফিন ৰেডি কৰি আছোঁ টিফিন মই বনোৱা নাই বেগমে বনাই দিছে আৰু ৰুটি নিছোঁ আৰু চয়াবিনৰ ভাজি আৰু লগত অলপমান কফি লৈ যাওঁ কফি মই দিনটোত একাপ খাওঁ ভাল পাওঁ খাই পেলাই সেইকাৰণে লৈ যাওঁ আৰু ইজিও হয় এতিয়া মানে বাৰে বাৰে ক'ৰবাৰ পৰা মই অৰ্ডাৰ কৰা ছিষ্টেমটো ইমান ভাল নাপাওঁ সেইকাৰণে নিজে লৈয়ে যাওঁ এইটো কাহিলীপাৰা ৰাস্তা ইমান যে ভিৰ গুৱাহাটীত আৰু কি ক'ম আৰু ভিৰৰ কথা য'তেই যাওঁ ভিৰটো লাগিবই অফিচে হওক বজাৰতে হওক য'তেই যাওঁ 1 ঘণ্টামান হাতত লৈ যাব লাগে ভিৰৰ কাৰণে সদায় দেৰি হৈ যায় অফিচ যাওঁতে গৈ পাওঁতে জাষ্ট অফিচৰ পৰা আহিলোঁ লাঞ্চ কৰিলোঁ এতিয়া অলপমান শুওঁ কাৰণ গৰম দিনতকৈ টোপনি ভাৱটো আহি থাকে সেইকাৰণে ভাবিছোঁ কি অলপমান ৰেষ্ট লওঁ আৰু গধূলি যদি মন যায় অলপ ওলাই যাম চাওঁচোন ক'ত ওলাই যাওঁ নাজানো কিবা পাৰাদে কৈ আছে ক'ৰবাত ওলাই যাম মোৰতো ইমান যাব মন নাই এই গৰমত কিন্তু চাওঁ আৰু যদি যাওঁ দেখাইতো থাকিমেই আপোনালোকক জাষ্ট শুই উঠি পেলাই যে অলপমান যে হেয়া লাগে অশান্তি লাগি থাকে সেইকাৰণে মই ভাবিছোঁ একাপ চাহ খাওঁ আৰু লগত কিবা এটা বনাওঁ তাকে ভাবি আছোঁ কি বনাওঁ এই ইভিনিং টাইমটোত যে কি খাওঁ কি নাখাওঁ এনেকুৱা আৰু সদায় আনহেল্ডি অপশ্যন এই জমেট' কৰাতকৈ কিবা এটা বনাওঁৱেই ভাবিছোঁ পেনকেকে বনাওঁ পেনকেক আৰু চাহ খাওঁ আৰু আজি আমাৰ ঘৰত আহিছে সেয়া কৈলাশ দা বহুত দিনৰ পিছত আহিছে তেওঁ চাহ খাই পেলাই বনাওঁ এতিয়া
যিহেতু ছানডে অলপমান ঘৰৰ কাম কিছুমান আছে সেইখিনি কৰোঁ ফাৰ্ষ্ট কৰি মেলি পেলাই আজি আব্বাৰ তাত যাম তাতে ভাত খাম আজি আৰু ইভিনিঙলৈ চাগে কিবা কিবি প্লেন হ'ব পাৰে ফ্ৰেণ্ডশ্বিপ ডে আৰু যদি হয় আপোনালোকক দেখাই থাকিম আজি উঠি পেলাই ভাবিলোঁ কি একো নবনাওঁ তেনেকুৱা সেইকাৰণে ভাবিলোঁ কি সাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট কিবা এটা অৰ্ডাৰ কৰোঁ তাৰপিছত দেখিলোঁ যে কিবা এখন চিম্পলি সাউথ বুলি এখন জমেট'ত দেখিলোঁ কিবা এটা কম্ব' পালোঁ 184তে সিহঁতে ডোচা দিছে ইডলি দিছে বৰা দিছে আৰু উপমা সেইকাৰণে ভাবিলোঁ মই আৰু ফাৰহাদ দুটাই খাব পাৰিম দি দিলোঁ অৰ্ডাৰ আৰু দেখাম ৰ'ব আপোনালোকৰ প্লেটখন এতিয়া ব্ৰেকফাষ্ট কৰোঁ দেখালোঁৱে আপোনালোকক প্লেটাৰটো সেইকাৰণে ভাবিছোঁ ইমানখিনিতো একেলগে খাব নোৱাৰোঁ আম্মাও খাব অলপমান ফাৰহাদেও খাব আৰু এতিয়া ষ্টাৰ্ট কৰোঁ খোৱা আম্মা খাওকচোন খাই পেলাই কেনেকুৱা পাইছে কওক ভাল খাব টেষ্টি ভাল ন এইটো কি লগাই ল'লা মুখত আজি স্কিন কেয়াৰ কৰিছোঁ অলপমান এইকেইদিন ইমান টেন হৈছোঁ ভূত ভূত লাগিছে ভূত ভূত আৰু এতিয়া জাষ্ট লাঞ্চ কৰি আহিলোঁ আব্বাহঁতৰ তাৰ পৰা সেই দেখাবই নহ'ল ইমান কথা পাতাত ব্যস্ত হৈ গ'লোঁ দেখাবই নহ'ল কি খালোঁ কি নাখালোঁ এই আকৌ আজি ইভিনিং কিবা এটা প্লেন কৰিছোঁ ফ্ৰেণ্ডশ্বিপ ডে যে আজি সেইকাৰণে আমি ক'ত যাম ফাৰহাদ আজি হোটেল এখন যাম আইৰিছতে আইৰিছ যাম বুটিক চ' আজি আইৰিছ বুটিকত যাম তাতেই ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেট কৰিম আহিব আমাৰ কোনোবা কোনোবি ফ্ৰেণ্ডছ চ' এতিয়া ঘৰলৈ গৈ আছোঁ অলপমান ৰেষ্ট লৈ লওঁ ৰেষ্ট লৈ পেলাই একেবাৰে গধূলি ওলাম পিছে হেপী ফ্ৰেণ্ডশ্বিপ ডে টু এভৰি ওৱান আজি যিহেতু ফ্ৰেণ্ডশ্বিপ ডে হয় চবৰে কিবা কিবিতো প্লেনছ আছেই আৰু প্লিজ কমেণ্ট ছেকশ্যনত জনাব কাৰ কি প্লেন কেনেকুৱা চেলিব্ৰেট কৰিলে ফ্ৰেণ্ডশ্বিপ ডে সৰুৰ পৰা ফ্ৰেণ্ডশ্বিপ ডে যেতিয়া কয় আৰু আমি খুব এক্সাইটেড হৈ যাওঁ ভাল লাগে সেইটো এটা ৰেডি মই আজি ফ্ৰেণ্ডশ্বিপ ডে কৈছিলোঁ কিবা এটা প্লেন আছে সেইকাৰণে এতিয়া ওলাইছোঁ ৰেডি হ'লোঁ এতিয়া আৰু গৈ থাকিম আমি আহি পালোঁ আইৰিছ বুটিক হোটেল আৰু সেই হোটেলখন মই আপোনালোকক বেলেগ এদিন দেখাম খুব ধুনীয়া হোটেল হয় এইখন আমি ইয়াতে এটা স্পেচ বুক কৰি থৈছিলোঁ ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেশ্যনৰ কাৰণে ইয়াৰ ফুডটো কিন্তু খুব বেছি ভাল হয় দেই ইট ৰিয়েলি টেষ্ট এমেজিং এই হোটেলখনৰ ওপৰতে মই এদিন এটা ব্লগ এটা বনাম খুব ধুনীয়া হোটেল হয় দেই চাব আপোনালোকে এতিয়া ফ্ৰেণ্ডছখিনি আহিলে আৰু ডিনাৰখিনি অৰ্ডাৰ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব মোক ইনষ্টাগ্ৰামত আলফিজ ট্ৰান্সফৰ্মেশ্যন বাই